আমি যাবলৈ ওলাইছোঁ পিকনিক। তো পিকনিকৰ প্লেচটো কোনটো হয় এতিয়া নকওঁ, তো প্লেচত যাই দেখাম। তো আগত কলেজত ৰেডি হৈ আছে, কলেজৰ ওচৰত আহি গ'লোঁ। গাড়ী বাপৰে 3টা গাড়ী। তো ৰাতিপুৱাৰ পৰা আহি আমি বক্স কিবা কিবি উঠাব লাগে। তো চাই থাকক, এতিয়া ষ্টাৰ্ট নকৰোঁ, মানে প্লেচত যাই দেখাম। তো যাত্ৰা ষ্টাৰ্ট। এইখন এখন গাড়ী, এখন গ'ল, তো আৰু এখন পিছত আছে। আমি কালি পিকনিক যাম, তো সেইবাবে লগৰকেইটা চব মাছ দি আছে। কি মাছ ভাই? রৌ তি তোর মির্কা ঠিকে আছে। এইফালে বড়ো, এইফালে বড়ো। আমি তো কালি খাম পিকনিকত আমি খাম ফাইনেলি যাত্ৰা আৰম্ভ হ'ল। ৰৌতাই পালোঁ ফ্ৰেণ্ড, চাওক। ৰৌতা চাউণ্ডটো ক্লিয়াৰ হৈ আছে কি নাই গম পোৱা নাই। ফ্ৰেণ্ডছ, এইখন গাড়ী আমাৰ আগত আহিছিল, তো লগ হৈ গ'লো। গাড়ী হ'ল 4খন। এইবাৰ আগত আহি চব গাড়ীৰ একলগ হ'ল 4খন গাড়ী। তো মাত্ৰ আহি পালে আৰু এখন, তো দেখাই আছোঁ। এইখন এখন গাড়ী, তো এইফালে আৰু 2খন আছে পিছফালে। তো এইখন এখন আৰু পিছফালে আৰু এখন আছে। পুৰা ধামাকা। ফ্ৰেণ্ডছ, আমি মিছন চাৰিআলি আহি পালোঁ। আমি কলিয়া ভমৰা ব্ৰিজ আহি পালোঁ। সেইটো জেগাটো এতিয়াও পোৱা নাই। তো মেইন প্লেচটো হ'ল, লোকেশ্যনটো হ'ল বোকাঘাট। তো বোকাঘাট কাকচাং। ফাইনেলি ফ্ৰেণ্ডছ, আমি আহি পালোঁ। তো এইটো গেট পাছ কৰি আছে। কোনোবা যদি বোকাঘাটৰ কাকচাং আহে পিকনিক খাবলৈ, তো মাস্কটো লৈ আহিব। তো ইয়াতে মাস্ক দ্বাৰা এণ্ট্ৰি কৰিব দিয়া নাই, তো লগতে মাস্কটো ৰাখিবই। আৰু মাস্কটো বাধ্যতামূলক, এইটো চৰকাৰৰ প্ৰশাসনৰ পৰা কৈয়ে দিছে। আমি জাষ্ট আহি পালোঁ মেইন লোকেশ্যন, য'ত ৰন্ধা বঢ়া হ'ব। এইফালে বনাই আছে। কাকচাঙৰ মেইন 360 ভিউটো চাই লওক। গাড়িয়ে গাড়ি, গাড়িয়ে গাড়ি।
ইয়াতে ৰন্ধা বঢ়া হৈ আছে চাওক ওপৰৰ পৰা দেখাই দিছোঁ দেখাবলৈ যাম কাকচাঙত কি কি আছে কেনেকুৱা জেগাটো চাই থাকক ভিডিঅ'টো বহুত ইণ্টাৰেষ্টিং হৈ আছে তো তাত আজি ৰ'বাৰ কাৰণে ইমানেই ভিৰ হৈছে যে গাড়ী পোৱা জেগাই নাই ইমান মানুহ আহিছে কমেও 1500 মান গাড়ীয়ে হ'ব সব পানি দিয়ে গাড়ি চলছে জামৰ ভিতৰত আমি কেনেকৈ যাম খোজকাঢ়ি সোমাই আছে তো গাড়ী লৈ মানুহে ইমান দেৰি লাগব কাকচাঙৰ মেইন প্লেচটো হ'ল এইটোৱে পিকনিক খোৱাটো বহুত আমি আগতে বনাই আছে মানে আমাৰ গাড়ীখন আগতে ৰখাইছে কাৰণ ইমান ভিৰৰ মাজতো গাড়ীটো অনা অসম্ভৱ তাৰ বাবে অলপ আগতে গৈছোঁ এইটো হ'ল মেইন ভিউ চাওক ইয়াতে এটা ভাল খেতি কৰা হয় তো খেতিটো হ'ল এয়া চাওক পিছফালে আনাৰস গাছ মানে খেতি হয় তো অলপ দেখাই দিছোঁ ইয়াতে আনাৰস খেতি কৰা হয় ইমান চাম আৰু এইবিলাক ব্ৰিজ চাই একদম ভাগৰি গৈছোঁ ৱাটাৰফল চাব নাপাওঁ ইমান মানুহ ভিৰ ইমান দূৰ ইমান দূৰ আৰু তাৰ কাৰণে আমি ইমান দূৰ খোজকাঢ়ি আহিছোঁ তো সেইফালে চাওক পিছফালে মেইন লোকেশ্যন চাওক তো ফ্ৰেণ্ডছ ইমানে ভিৰ যে ব্লগ কৰা মানে কি ভিডিঅ'টো কেনেকুৱা বা হৈছে কমেণ্ট কৰি জনাব বৰষুণৰ নিচিনা টিটিকি আহিছে ৱাটাৰফলছটো বাকিয়ে দিয়ক মানুহ চাওক মানুহ ইমান মানুহ হৈছে জাগা নাই পানী লাৰি চালো ঝৰ্ণাৰ পানী চাওক চাই লওক ওপৰলৈ কেনেকুৱা ভিউ আহিছে তো সেইটো দেখাই দিছোঁ অলপ বেছি টাইম ইয়াতে থাকিলে তো ঠাণ্ডা লাগি আছে বহুত পানী আহি আছে আপোনালোকে জেগা পাই আছে ঠিক নাই কিন্তু নাজানো কিন্তু বহুত পানী আহি আছে ঠাণ্ডা লাগিছে পুৰা জ্বৰ হৈ যাব একদম তেনেকৈ নুঠালোঁ তো ওপৰৰ পৰা অলপ দেখাই দিছোঁ আমি ৱাটাৰফলছৰ পৰা এতিয়া ঘূৰি আহিলোঁ এতিয়া খানা পিনা হ'ব তো চাই থাকক ভিডিঅ'টো কি কি দিয়ে এফালে খোৱা চলি আছে তো আমাৰ ফালে ভাতে দিয়া নাই চাওক আমাৰ ফালে ভাতে দিয়া চাওক মাংস দালি ভাজি ভাত আৰু মাছ দিয়া বাকী আছে সেইটো আমি খাই লওঁ তাৰপিছত দেখাম সন্ধিয়া হৈ গ'ল আমাৰ খানা পিনা শেষ তো আমি এতিয়া ঘৰলৈ যাম তো ভিডিঅ'টো ভাল লাগিলে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব প্লিজ